हेलो गाइस সকলোকে ইটো হিটো মনৰ কথা ইউটিউব চেনেলৰ আন এটি ব্লগলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক ভাবিলোঁ যে অকণমান কথা পাতোঁ। কথা মানে কি, সদায়তো ধৰি লওক কিবা এটা অনুষ্ঠানৰ ভিডিঅ' বা ডান্স এনেকুৱা ধৰণৰ আপোনালোকক দেখুৱাই থকা হয়। আজিও বাৰু নাচ এটা শিকাবলৈকে আহিছোঁ, যিহেতু মই প্ৰাইভেটকৈ মই শিকাওঁগৈ ষ্টুডেণ্টক। আৰু ভাবিছোঁ গোলাঘাটত মোৰ আগতে নাচৰ স্কুল আছিল এখন, তাৰপিছত 19 চনত বন্ধ কৰি দিলোঁ। তাৰপৰা এতিয়া ভাবিছোঁ আকৌ, যিহেতুকে মই যোৰহাটলৈ বিয়া হ'লোঁ আৰু গোলাঘাটতো মই মলাচৰত শিকাই থাকোঁ, আৰু ইয়াতো সপ্তাহত 2টা দিনেই হওক 1টা দিনেই হওক, যিহেতু কৰ্মশালা হৈ আছে এতিয়া, গাৰ্জেনখিনিয়ে তেওঁলোকৰ ল'ৰা ছোৱালীসকলক বোলে শিকাব লাগে বিচাৰিছে, গতিকে ভাবিছোঁ হয়তো স্কুল এখন ইয়াতে খুলিম। আৰু 19ত আচলতে মই গোলাঘাটৰ নাচৰ স্কুলখন বন্ধ কৰাৰ কাৰণটো হ'ল কি, অকণমান পঢ়া শুনাৰ কাৰণেও বাৰু, কিন্তু এতিয়ালৈকে চাকৰি তাকৰি হোৱা নাই। যিহেতুকে টেট পৰীক্ষা দিছিলোঁ আৰু LPME 2খনতে পাছ কৰিছিলোঁ, আৰু ভালেই আছিল বাৰু নম্বৰ। হাই ছেকেণ্ডেৰীটো ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ, ডিগ্ৰীটো ফাৰ্ষ্ট ক্লাছ আছিল, আৰু টেটতো এমইত 95 পাইছিলোঁ, 63 চামথিং পাৰ্চেণ্টেজ আছিল। কিন্তু LPত বাৰু অকণমান কমেই পাইছিলোঁ নম্বৰটো, কিন্তু হ'লেও ME নাম্বাৰটো চাই আশা কৰিছিলোঁ, কিন্তু চাকৰি নহ'ল। কিন্তু চাকৰি নহ'ল বুলিকেতো বহি থাকিলে নহ'ব, আৰু নিজৰ তাৰ উপৰিও মোৰ ভাল লগা কামবোৰ হৈছে নাচ শিকোৱা, বাদ্যযন্ত্ৰ বজোৱা, এইখিনি। গতিকে সেইকাৰণে ভাল লগা কামবোৰ কৰি ফুৰিছোঁ। আৰু আচলতে বিয়া হ'লোঁ বুলিয়ে এনেকুৱাকৈ ভাবিব নালাগে যে মই বহুত মানে নকৰিবলগীয়া কাম এটা কৰিলোঁ। ভাল পোৱাখিনি কাম কৰি থাকিব লাগে, আৰু সেইকাৰণে ময়ো এয়া কৰি ফুৰিছোঁ। কিমান কি কৰিব পাৰিছোঁ নাজানো, কিন্তু ছেল্ফ ছেটিছফেকশ্যন বুলি এটা বস্তু থাকে, আৰু নিজৰ ধৰি লওক আপুনি নাচিব জানে, গাব জানে, আৰু সেইখিনি যেতিয়া জানে, যদি 2টা শিশুক আপোনালোকে শিকাব পাৰে আপুনি জনা কামখিনি, তেতিয়াহ'লে তাতকৈ আৰু ভাল কথা কি আছে কওকচোন। সেইকাৰণে মই এইবোৰ বাদ দিয়া নাই, নাচ গানবোৰ। বিয়া হ'লোঁ যদি আৰু বিশেষকৈ এটা কথা ঠিক যে হাজবেণ্ডজনৰ ছাপোৰ্ট লাগিব, আৰু তেখেতৰ ছাপোৰ্ট মোৰ লগত আছে, সেইকাৰণে আজি মই এনেকৈ ওলাই আহিব পাৰিছোঁ। গতিকে সেয়া, এতিয়াও মই নাচ শিকাবলৈকে আহি আছোঁ, আৰু পিছবেলা আকৌ কৰ্মশালা আছে। আৰু নতুনকৈ ভাবিছোঁ যে কৰ্মশালাত যি 3টা গান মই শিকাইছোঁ ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকৰ আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ নহয় জানো, আৰু সেইকাৰণে ভাবিছোঁ 3টা কভাৰ ডান্স বনাই পেলাম, আৰু কাইলৈ বনাম। সেইকেইটাতো আপোনালোকক দেখুৱামেই, চাবলৈ পাবই। আৰু লগতে শিশুসকলৰ ইয়াত মই দেখিছোঁ ইমান ইণ্টাৰেষ্ট, বহুত দূৰৰ পৰা আহিছে কৰ্মশালালৈ, আৰু অভিভাৱকসকলৰো যথেষ্ট উৎসাহ, তেওঁলোকে কষ্ট কৰিছে। গতিকে মোৰনো কৃপণালী কৰিবলৈ কি দৰকাৰ নহয় জানো। 2টা শিশুৱে ভালকৈ শিকক, কিবা এটা ভৱিষ্যতলৈও তেওঁলোকে কিবা এটা গোটাওক। গতিকে সেয়াই, আৰু আজি ভাবিলোঁ আপোনালোকৰ লগত কথাই পাতোঁ, সেইকাৰণে ভিডিঅ'টি কৰিলোঁ। এতিয়া মই যিজনী ছোৱালীক নাচ শিকাবলৈ আহি আছোঁ, তাইক মই দশাৱতাৰ নৃত্যটো শিকাই আছোঁ। সেইটো হ'ব আৰু, কাৰণ এইটো নৃত্যটো যথেষ্ট টান আৰু ভক্তিমূলক, অকণমান সময়ো লাগে, আৰু গহীন গম্ভীৰ ধীৰ সুস্থিৰে নাচিব লাগিব। গতিকে আহিছোঁ, শিকাওঁ। কিমান কি হয় নাজানো, বাকী সকলোখিনিতো ভগৱানৰ ওপৰত। আৰু সেয়া, আপোনালোকে ভিডিঅ'বোৰ চাই যাব। এটা কথা ঠিক যে মই ভাল কেমেৰা ল'ব পৰা নাই, বহুত কিবাকিবি লাগে ভালকৈ এটা মানে হাই কোৱালিটিৰ এটা ভিডিঅ' কৰিবলৈ হ'লে। কিন্তু মই ভাবোঁ যে হয়, সেইখিনি দৰকাৰ, কিন্তু মই যদি মোৰ কামখিনিয়ে যদি কাৰোবাৰ উপকাৰ হয়, কিবা 2টা ল'ৰা ছোৱালীয়ে যদি নাচ শিকিব পাৰে, তেতিয়াহ'লে হাই কোৱালিটিৰ পিছত এইবোৰ ল'ম আৰু, নহয় জানো। এতিয়া বৰ্তমানটো এনেকৈ চলি থওক। গতিকে আপোনালোকে চেনেলটোক মৰম দিব, আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আপোনালোকৰ আশীৰ্বাদ লাগিব, আৰু সেই আশীৰ্বাদৰ বলতে হয়তো আগবাঢ়ি যাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ, নাজানো। তথাপিও আৰু ভিডিঅ'সমূহ চাব, আৰু আপোনালোকেতো জানেই, ভাল লাগিলে আপোনালোকৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে চেনেলটো আগবাঢ়ি যাব। আৰু
সেয়াই বাকী পজিটিভ এটা চিন্তা লৈ সদায় কাম কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ পুনৰ নাচ শিকালোঁ হ'ল সেইটো বাৰু দশাৱতাৰ নৃত্যৰ ভিডিঅ'টো আপোনালোকক বেলেগকৈ দেখুৱাম এতিয়া ভাবিলোঁ অথনি যিহেতুকে আহোঁতে আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো এতিয়া সামৰণি মাৰোঁ অথনি আপোনালোকৰ লগত বহুতখিনি কথা পাতিলোঁ কেনে পালে জনাব আৰু সাহস দিব আপোনালোকেও আৰু তাৰোপৰি ভগৱানৰ আশীৰ্বাদো লাগিব আপোনালোকক এনেকৈ নতুন নতুন ভিডিঅ' মই দেখুৱাই থাকিম গতিকে সামৰি দিওঁ ভিডিঅ'টো আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ গতিকে চাবলৈ নাপাহৰিব ইটো সিটো মনৰ কথা নামৰ চেনেলটো বাই বাই